নমস্কাৰ বন্ধুসকল, মই অজয় অসমে আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ শিৱসাগৰ ৰংঘৰলৈ। আপোনালোকৰ দৃশ্যবিলাক দেখাই যাওঁ বুলি আহিছোঁ। আজি ৰংঘৰত স্থান ৰংঘৰ ম'হ যুঁজ, বুলবুলি চৰাই যুঁজ আৰু এনেকুৱা বিভিন্ন ধৰণৰ বাহিৰৰণীয়া অনুষ্ঠান হৈ থাকে। তাকে আপোনালোকক দেখাওঁ বুলি উপভোগ কৰিবলৈ আহিছোঁ। আপোনালোকৰ দৃশ্য বুলি দেখাই যাম, চাই যাব। এডছ গান বিলাক চলি আছে, জনগোষ্ঠীয় নাচ আপোনালোকক দেখাই যাম, চাই থাকিব। এতিয়া আমি ৰংঘৰ বাকৰি ৰংঘৰৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিম। আপোনালোকক দেখাই যাম। এটা সুন্দৰ চাই ভাল লাগিব আপোনালোকৰ। এটা অনুষ্ঠান কিমান বহুত মানুহ ইয়াত বিভিন্ন ধৰণৰ খেল আৰু যিকোনো এটা পৰিৱেশ চাই যাওক। আজি শিৱসাগৰ বাকৰি মহম্মদাক লগ পাই দিনটো পৰুৱাক আজি বেংক কৰিবলৈ মই অনুৰোধ জনাই 2023 মহম্মদাই কি কয় আমি ভাল লাগিলে দেই। তাকে ডিম্পু বৰুৱাক আগতে প্ৰেংক কৰিছে, এতিয়া 2023 ডিম্পু বৰুৱাক কেনেধৰণে প্ৰেংক কৰিব আমাৰ মহম্মদাৰ নমতে কেনেধৰণে কৰিব? প্লেনিংটো মই কৰিব লাগিব, ভালকৈ ঘৰটো ভাবিমগৈ। মই ল'ৰা আছাম যাম অলপ দিনৰ পিছত, হয়তো মাৰ্চ মানত যাওঁ চাগে। তেতিয়া মই এবাৰ নলবাৰীতো যামেই ন, নলবাৰী ফালে গৈ এতিয়া প্ৰেংক কৰিবলৈ চেষ্টা কৰি চাম। সফল হোৱা নহয় কিন্তু চেষ্টা কৰি চাম তেতিয়া। আৰু এটা অনুৰোধ, আমাৰ চৰাইদেউলৈ আহি মহম্মদাই প্ৰেংক কৰিব লাগে। মই চৰাইদেউ এটা প্ৰেংক কৰিলোঁ, নমতা পিকনিক কৰিলে। হয় ঠিক আছে। আৰু প্ৰেংক কৰিবলৈ যাম, মই চৰাইদেউ সোণাৰীলৈ যাম। এতিয়া অজয় অসমৰ চেনেলত আপুনি কিবা এটা কৈ দিয়ক। যিসকলে চেনেলটো চাই আছে, আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভাল লাগিব, মজাকৈ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।